সো বন্ধুসকল আপোনাৰ যদি ইম্পৰ্টেণ্ট ডকুমেণ্ট ফটো যদি মোবাইলৰ পৰা ডিলেট হৈ যায় কিবা প্ৰকাৰে সো সেই ফটোটো আপুনি কেনেকৈ ঘূৰাই পাব সো বলক মোবাইল স্ক্ৰীনত গৈ চাওঁ সো আমি প্ৰথমতে প্লে ষ্টৰত যাম প্লে ষ্টৰত গৈ আমি লিখিম যে ডিছডিগাৰ DIS এয়া চাওক ওপৰত আহি গৈছে ডিছডিগাৰ ফটো ৰিকভাৰী সো আমি ইয়াত ওপেন কৰিম ফৰ ডিছডিগাৰ ফটো ৰিকভাৰী যিহেতু মই ডাউনলোড কৰি লৈছোঁ আপোনালোকে প্ৰথমতে ডাউনলোড কৰি ল'ব ইয়াৰ ৰেটিঙো বহুত ভাল আছে ৰেটিং পইণ্টটো বহুত ভাল আছে 4.2 আৰু ইয়াত জাষ্ট আপুনি ওপেন কৰিব ওপেন কৰিলে জাষ্ট ইয়াত চাওক যোনটো ষ্টাৰ্ট বেচিক ফটো স্কেন তাত টাচ কৰিবা একো কৰাৰ দৰকাৰ নাই জাষ্ট ষ্টাৰ্ট বেচিক ফটো স্কেন তাত গৈ অ'কে কৰিলে অ'কে কৰাৰ পিছত ইয়াত যাওক আপোনাৰ যোনটো হেৰাই গৈছিলে ফটো সদ্যহতে ডিলেট হৈ গৈছিলে সেই ফটোটোত গৈ টিক মাৰ্ক মাৰিব সো মই ইয়াত চাওক মই যদি যোনটো এইটো পুৰণা ফটোটো মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত ওপৰত যোনটো ডাউনলোডৰ নিচিনা ৰিকভাৰী আছে তাত গৈ টাচ কৰিলোঁ টাচ কৰাৰ পিছত সেভ দ্য ফাইল টু কাষ্টম লোকেশ্যন ইউৰ ডিভাইচ বুলি কৈ ইয়াত আছে ওপৰত এইটোত আপুনি টাচ কৰি দিব টাচ কৰাৰ পিছত ইয়াত আপুনি অপশ্যন পাই যাব ক'ত আপুনি সেভ কৰি থব সেই ফটোটো মেমৰিৰ যোনটো আহিব এটা চাওক ষ্ট্ৰং ইমুলেটেড আছে তাত গৈ ষ্ট্ৰং ইমুলেটেড গৈ তাত অ'কে কৰিলে জাষ্ট তাত গৈ ন' থেংকছ বুলি দিলে ইয়াত ওপৰত আহি গ'ল চাওক ৰিকভাৰী কমপ্লিট ইউৰ ছাকচেছফুল চ' এনেকৈ আমি কৰিব পাৰি বন্ধুসকল আপোনাৰ যদি ইম্পৰ্টেণ্ট ডকুমেণ্ট ফটো চটো ডিলেট হৈ যায় নিশ্চয় এতিয়া আপুনি ৰিকভাৰী কৰিব পাৰিব মানে আকৌ আনিব পাৰিব আপোনাৰ মোবাইললৈ চ' নিশ্চয় বুজি পালে বা এতিয়া কৰিব পাৰিব ময়ো কৰিছোঁ চ' মই প্ৰমাণ পাইছোঁ সেইকাৰণে এইটো আপলোড দিছোঁ ভিডিঅ'টো আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিবা আৰু যদি ভাল লাগিছে লাইক কৰিবা আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আপুনি আহিছে চ' মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিবলৈ নাপাহৰিব চ' আজিলৈকে পাই মই এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু লৈ আহিম নেক্সট ভিডিঅ'ত চ'